पल पल दिल के पास तुम रहती हो। কি কাম আছ? নাযাওঁ নেকি স্কুল? পোনা তই আহিলি, নাযাওঁ আজি স্কুল। কিবা হৈছে নেকি তোৰ? নাই হয় আকৌ, পেট বিষাইছে বুলি কৈ দিম দেউতাক, তাৰপৰা নাযাওঁ আৰু। তোৰ যে কি হ'ব নাজানো আৰু দেই। তই যি কৰ কৰি থাক দেই, মই যাওঁ স্কুল। चंदा ने पूछा तारों से, तारों ने पूछा हजारों से, सबसे प्यारा कौन है? पापा, मेरे पापा। হ'ব তেল মাৰিব নালাগে, স্কুল যাব হ'ল। ওলা সোনকালে যা, গা চাটো নুধুই যোৱা সময়ত। মোৰ আজি বহুত পেট বিষ, মই আজি যাব নোৱাৰিম পাপা। একো বাহানা নচলিব, যাবই লাগিব। ইমান বিষাইছে পেটটো। কি হ'ল দে? মামু আজি বহুত পেট বিষ হৈছে, মই কি কৰোঁ জানো। ইমান বিষাইছে। কি হ'ল আকৌ তোমাৰ আকৌ? হেই আপুনি কি চাই আছে? ডক্টৰক মাতক সোনকালে। ইয়াৰ একো পেট বিষ হোৱা নাই, ই অকল এক্টিং ধৰিছে। স্কুল যাবলৈ মন নাই ইয়াৰ। 2 শ্বট টিকেট পাই গ'লে মানে চব বিষ ঠিক হৈ যাব। কি কথা ক'লে? মোৰ ল'ৰাটোক মাৰিবলৈ আহিছে আপুনি? কৈছে ইমান বিষ হৈছে আৰু আপুনি মাৰপিট কৰিব এতিয়া। মই চাই থাকিম, সোনকালে ডক্টৰক মাতক। হ'ব মই আপোনাক পঠাই দিছোঁ। ধুনীয়াকৈ শুই থাকক অকণমান দেৰি দেই, ইমান স্কুললৈও যাব নালাগে। মোৰ বহুত বিষ হৈছে জানা। শুন, তই আৰাম কৰচোন, ডক্টৰ পাবহিয়ে। পেচেণ্ট ক'ত? ডক্টৰ আহি ৰেডি। এই মোৰ ল'ৰাটোৰ হৈছে মোৰ ল'ৰাটোৰ একেবাৰে গাটো ভাল নাই, তাৰ পেটৰ বিষ। সেইটো কথা, মই 2টা টেবলেট দি দিম, 2টা বেজি দি দিম, চব ঠিক হৈ যাব। বাপেক ক'ত? আছোঁ, কওক। ইয়াক ফেনখনত উল্টাকৈ বান্ধি দিয়ক, তাৰপিছত মই ট্ৰিটমেণ্ট কৰিম ইয়াৰ। কি? হয়, ইয়াক ওপৰত উল্টাকৈ বান্ধি দিয়ক ফেনখনত, তাৰ পৰাহে মই চাব পাৰিম। ডাক্তৰ কোন, আপুনি নে মই? মই যি কৈছোঁ তাকে কৰক। হ'ব। তেতিয়া মোক বচোৱা, কি কৰিব লৈছে তই? বচোৱা। চিন্তা কৰিব নালাগে ভাইটি, তোমাৰ বিষ ঠিক হৈ যাব। এটা বেজি দিম জাষ্ট, তোমাৰ ভাল হৈ যাব। বেছি দেৰি এনেকৈ থ'লে আকৌ তেজ উল্টি খাব। ইয়াৰ পিছে টিকাটোৱে পোৱা নাই নহয়। টিকা বুলিবলৈ ইয়াৰ নাইচোন। এইটো বেছি টিকাতহে দিয়া হয়, মহ বুলিবলৈ একোৱেই নাইচোন এইটোৰ। হ'ব মই চাইছোঁ বাৰু। দেউতা মই এনেহে কৈছিলোঁ, মোৰ পেট বিষ হোৱা নাই। যাবলৈ মোৰ মন নাছিলে কাৰণেহে মই কৈছিলোঁ আপোনাক যে পেট বিষ হৈছে। ইয়াক এটা নহয় 2টা বেজি, একদম 2টা টিকাত দি দিয়ক। মাছি কৰিবলৈ ধৰিছে ই ভালকে, পক মজা। ডক্টৰ কি হ'ল? কিয় সোমালে আপুনি আমাৰ ঘৰত? আপুনি মাতি আনিছে ডক্টৰ বুলি, এইটো ডক্টৰ নহয়, এইটো এটা পাগলা ফাটেকৰ পৰা পলাই অহা পাগল। লৈ যাওক এইটো সোনকালে। আৰু শুনা পটেশ্বৰী, পাগল ডক্টৰে পাইছিলে ভালেই হৈছিলে। ইয়াক কিন্তু এঘণ্টালৈ এনেকৈ বান্ধি থৈ দিবা। পানিছমেণ্ট দিলোঁ ইয়াৰ মিছা কথা কোৱাৰ। ভাতকেইটামান দিয়া, ভাতকেইটা খাই মই অফিচলৈ যাওঁ।